নমস্কাৰ, সকলোলৈ প্ৰীতি আৰু সম্ভাষণ জনাই পাঠ কৰিবলৈ লৈছোঁ বৈদ্যুৰ্য বৰুৱাদেৱ ডাঙৰীয়াৰ উপন্যাস এক এগুণ এক। এৰা অবিকল তোমাৰ দৰেই, মাত্ৰ তেওঁ দাঢ়ি ৰাখিছে, আনকি তেওঁৰ নামটো শংকৰ দত্ত। ইজ ইট? য়েছ। প্ৰথমে ময়ো তুমি বুলি ভুল কৰিছিলোঁ। মোবাইলত তোমাক কানেক্ট কৰিহে মই চিয়ৰ হৈছোঁ। কি আচৰিত, কি আচৰিত। ক'ত লগ পালে আপুনি? সঁচাই আচৰিত, ইমান একে মানুহ পৃথিৱীত আছেনে নাই ভগৱানেহে জানে। পল্টন বজাৰেদি গৈ থাকোঁতে ৰাস্তাতে পাই গ'লোঁ, বুজিছানে? শংকৰে অভিনেতা শংকৰৰ নাকটোৰ ওচৰলৈ নিজৰ নাকটো নি চাই থাকিল। সঁচাই একেবাৰে আইনাত চোৱাৰ দৰে। অভিনেতা শংকৰেও শংকৰৰ নাক কাণ চুলি চুই চালে। তাৰ পাছত হাতখন শংকৰৰ ফালে আগবঢ়াই দিলে। হুবহু। দুয়োটাই হেণ্ডশ্বেক কৰি উঠিল। আমাৰ বাৰু কোনখিনিত অমিল আছে? অভিনেতা শংকৰে সুধিলে। আপোনাৰ কপালত এটা কটা দাগ আছে, মোৰ সেইটো নাই। ঠিক ধৰিছে আপুনি। মোৰ থুঁতৰিত মাৰ এটা আছে, সেইটো আপোনাৰ নাই। ঠিকেই। আৰু এটা অমিল পাইছোঁ মই। শংকৰে বিচনাত থকা অভিনেতা শংকৰৰ খোল খাই থকা ডায়েৰীখন তুলি ল'লে। আপোনাৰ হাতৰ আখৰ আৰু মোৰ হাতৰ আখৰ বেলেগ, চহীটো বেলেগ। আপুনি শংকৰ লিখে, মই অনুস্বৰ লগাই শংকৰ বুলি লিখোঁ। ইংৰাজীত আপুনি শংকৰক আৰম্ভ কৰে SH এৰে, মই কৰোঁ S এৰে। হয়তো। আৰু এটা ডাঙৰ অমিল আছে। কি? আপুনি হ'ল ফিল্ম ষ্টাৰ আৰু মই বেকাৰ। হে, তুমি এতিয়াৰ পৰা বেকাৰ নহয়। কাকতিয়ে মাজতে আঁত ধৰি হাঁহি উঠিল। হে, মই ক'বলৈ গ'লে তোমাৰ ওচৰলৈ এটা প্ৰস্তাৱ লৈ আহিছোঁ। হঠাতে মনত খেলালে। অৱশ্যে তোমাৰ অনুমতি অবিহনে মই একো নকৰোঁ। কাকতিয়ে অভিনেতা শংকৰলৈ চাই ক'লে। কি প্ৰস্তাৱ? চোৱা, তোমাৰ এক্সিডেণ্টটোৰ কাৰণে মোৰ কিমান দুৰ্ভাগ্য। মাত্ৰ 1-2 দিনৰ শ্বুটিং। মাত্ৰ 10 মিনিটৰ চিনৰ কাৰণে চিনেমাখন সম্পূৰ্ণ হৈও অসম্পূৰ্ণ হৈ আছে। ইফালে বিহু পালেহিয়েই। বিহুৰ সময়তে যদি চিনেমাখন ৰিলিজ দিব নোৱাৰোঁ কিমান লোকচান। বুজিছোঁ আপুনি কি ক'ব বিচাৰিছে। মই বুজিছোঁ। বাকী শ্বুটিংখিনি এওক দি কৰাই ল'ব বিচাৰিছে, নহয় জানো? ডুপ্লিকেট। অভিনেতা শংকৰে মাজতে ধৰি কৈ উঠিল। একজেক্টলি, তুমি বৰ ইণ্টেলিজেণ্ট। তোমাৰ প্ৰাপ্যখিনি তুমি পাবাই। হ'ব, মোৰ কোনো আপত্তি নাই। আপুনি যদি এওঁৰ হতুৱাই কৰাই ল'ব পাৰে কৰাই লওক। থেংকছ, তুমি মোক বৰ উপকাৰ কৰিলা। এতিয়া অলপ শান্তি। এই শংকৰক ভগৱানেই মোৰ ওচৰলৈ পঠিয়ালে। কাকতিয়ে নিজক কৈ উঠি দীঘল উশাহ এটা এৰিলে। কিন্তু ছাৰ, মই হ'লে এইবোৰ চিনেমা কৰিব নোৱাৰোঁ দেই। এতিয়াই কৈ দিলোঁ, চাকৰিটো দিলে দিয়ক, শংকৰে কৈ উঠিল কাকতিক। চোৱা, আজিকালি চাকৰিটো ইমান মুখৰ কথা নহয়। চাকৰি তুমি পাবাই, কিন্তু তাৰ বিনিময়ত তুমিওতো মোৰ কামত আহিব লাগিব। কথা নাই বতৰা নাই, ৰাস্তাৰ পৰা উঠাই আনি মই যাকে তাকে চাকৰি কিয় দিম? শংকৰে তললৈ মূৰ কৰি বহি থাকিল। চোৱা, তুমি সৰুতে ভাওনা কৰিছাই। একেবাৰে চিম্পল। মই দেখুৱাই দিম নহয়। মাত্ৰ লাষ্ট চিনটো। এটা গান থাকিব আৰু 2খন হৰৰ মিলনৰ চিন এটা থাকিব। ধনী হৰে উপলব্ধি কৰিব যে টকাই জীৱনত সকলো নহয়। য'ত তেওঁ টকা দিও এবটল তেজ পোৱা নাই, তাত এজন দুখীয়া মানুহৰ তেজেৰে নিজৰ পুত্ৰৰ জীৱন লাভ কৰিলে। কিন্তু তথাপি, তোমাৰ চাকৰি এতিয়াৰ পৰাই আৰম্ভ হৈ গ'ল বুলি ধৰা। কালিলৈ তুমি গৈ জইন কৰি লোৱা। আৰু এয়া লোৱা তোমাৰ এমাহৰ এডভান্স দৰমহা 3000। কাকতিয়ে মানিবেগৰ পৰা 500 টকাৰ নোট 6খন শংকৰক উলিয়াই দিলে। শংকৰে প্ৰায় থাপ মাৰি নিয়াৰ দৰেই টকাকেইটা ল'লে। খন্তেক পাছতে চাহ আহিল। নানা ধৰণৰ আলোচনা তেওঁলোকৰ মাজত হ'ল। আগলৈ